স্বাগতম জনাইছো আৰএইচ সলিউশন চেনেলটোলৈ। আহক আজি আমি অনুপাত আৰু সমানুপাতৰ কেইটামান অংক কৰি চাওঁ। প্ৰথম প্ৰশ্নটোত কৈছে যদি a:b=2:3 আৰু b:c=3:4 তেন্তে a:b:3 নিৰ্ণয় কৰা। ইয়াত চাওক আপুনি a:b=2:3 b:c=3:4 ইয়াৰ অৰ্থ হ'ল a সমান 2 আৰু b 3 সমান। ইয়াতো চাওক b 3 সমান আৰু c আপোনাৰ 4 সমান। যদি আপোনাৰ ইয়াত থকা কমন যোনটো ইয়াত ধৰক আপোনাৰ b আৰু b ইয়াতো b আছে ইয়াতো b আছে। যদি b ৰ মান একে থাকে ইয়াতো 3 আছে ইয়াতো 3 থাকে আছে, গতিকে আপোনালোকে একো কষ্ট কৰিব নালাগে। ইয়াত আপুনি a ৰ মান b ৰ মান আৰু c ৰ মান বহাই দিয়ক। ধৰি লওক a ৰ মান আছে আপোনাৰ 2:, b ৰ মান আছে আপোনাৰ 3:, c মান আছে আপোনাৰ 4. এইটোৱে হৈ গ'ল আপোনাৰ নিৰ্ণয় কৰিবলগীয়া a:b:c। যদি আপোনাৰ এই কমন b টো ইয়াত যদি 3 আৰু ইয়াতো 3 যদি নাথাকিলহেঁতেন তেতিয়া আমি এই 3 আৰু 3টো কৰি বনাই ল'বলগীয়া হ'লহেঁতেন। সেইটো কেনেকৈ বনাই এতিয়া আমি নেক্সট কুৱেশ্যনটোত চাম। এইটো প্ৰশ্ন চাওক যদি a:b=2:3 আৰু b:c=6:5 তেন্তে a:b:c নিৰ্ণয় কৰা। এই প্ৰশ্নটো আগৰ দৰে একেই, কিন্তু ইয়াত চাওক b ৰ মানটো একেই নহয়। তাত b ৰ মান 3 আছে আৰু এটাত b ৰ মান 6 আছে। এতিয়া যদি এনেকৈ থাকে তেতিয়াহ'লে আমি কেনেকৈ কৰিব লাগিব সেইটো চাওঁ আহক। ইয়াত চাওক a:b=2:3 আৰু b:c=6:5। ইয়াত b ৰ মান 3 আৰু ইয়াত b ৰ মান 6। এতিয়া আপুনি এই 3টোক 6 কৰিব লাগিব, তেতিয়াহে আপুনি a:b:c নিৰ্ণয় কৰিব পাৰিব। এতিয়া আপোনাৰ এইটোক 6 কৰাৰ মেথড কেইবাটাও আছে, 3টামান আছে। যোনটো আপোনাক সহজ লাগে আপুনি সেইটোকে এপ্লাই কৰিব পাৰে। মই আপোনাক ওচৰত 3টাই কৈ দিছোঁ। প্ৰথমতে চাওক আপুনি ওপৰটোক 2ৰে পূৰণ কৰি দিয়ক। ওপৰটোক আপুনি 2ৰে পূৰণ কৰি দিয়ক। 2ৰে পূৰণ কৰিলে ইয়াত আপোনাৰ 4 হ'ব, এইফালে আপোনাৰ 6 হৈ যাব। এটাটো হৈয়ে গ'ল, এইটোক যদি 1 কৰি দিয়ে এইটো 6:5 হ'ল নহয়। এতিয়া আপোনাৰ a:b:c এতিয়া আমি পালোঁ কি a ৰ মান 4 হয়নে, b ৰ মান 6, আপোনাৰ c ৰ মান 5। এইটো আপোনাৰ ওলাল নহয়। এতিয়া চাওক নেক্সট উপায়টো। এতিয়া আমি দ্বিতীয় মেথডটো চাওঁ আহক। দ্বিতীয় মেথডটো কৰিবৰ কাৰণে এনেকৈ পাতি ল'ব a:b আৰু b:c। তাৰ মানে আপোনাৰ কিমান দিয়া আছে 2:3 আৰু আপোনাৰ b ৰ মান ইটোত দিয়া আছিলে আপোনাৰ 6:5। এইটো কৰিবৰ কাৰণে আপুনি এইফালে খালী অংশটো, এইফালে খালী অংশ, এইফালে খালী অংশ। ইয়াত 6ৰ আগফালে আছে নহয়, গতিকে ইয়াত 6 বহাই দিয়ক। ইয়াত 3ৰ পিছফালে আছে, গতিকে ইয়াত 3 বহাই দিয়ক। এতিয়া আপুনি পূৰণ কৰি দিয়ক। 6×2 = 12, 6×3 = 18 আৰু 5×3 = 15। এতিয়া আপুনি ইয়াক 3ৰে কাটি দিয়ক। 3ৰে কাটিলে কিমান হ'ব 4, 4:, ইয়াক 3ৰে কাটিলে হ'ব 6, 8:, ইয়াক 3ৰে কাটিলে হ'ব 5। ওলালনে অপশ্যন নম্বৰ 1। এইটো আগতে এইটো আছিলে, এতিয়া এইটো। এতিয়া চাওঁ আহক 3 নম্বৰ মেথডটো। 3 নম্বৰ মেথডটো একেবাৰে ইজি, বিশেষকৈ এইটোৱে এপ্লাই কৰিলে ভাল পৰীক্ষাত। এইটোৰ মতে a:b, b:c অৰ্থাৎ 2:3 আৰু আপোনাৰ 6:5 এনেদৰে দিয়া থাকিলে যদি কমন
বিৰ মানটো একে থাকে তেতিয়া আপুনি এইটোৰ লগত এইটো পূৰণ কৰি দিব এইটোৰ লগত এইটো পূৰণ কৰিব কিমান হ'ল 200 গুণ 12 ইয়াৰ লগত পূৰণ কৰি দিব কিমান হ'ল 300 গুণ 18 ইয়াক আপুনি ইয়াৰ লগত পূৰণ কৰি দিব কিমান হ'ল 5 3 গুণ 15 এতিয়া আপুনি 3 ৰে কাটি দিয়ক 3 ৰে কাটিলেটো 12 3 ৰে কাটিলে 4 বাৰ হ'ব 18 6 বাৰ হ'ব 15 5 বাৰ হ'ব হ'ল গতিকে কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ এ নেক্সট কুৱেশ্যনটো কৈছে যে যদি a:b=2:3 আৰু b:c=3:4 c:d=4:5 তেন্তে a:b:c:d নিৰ্ণয় কৰা ইয়াত চাওক চাৰিটা আছে আমি অলপ আগলৈকে তিনিটা থকা নিৰ্ণয় কৰিছিলো ইয়াত চাৰিটা থকা আছে এতিয়া চাৰিটা থকা কেনেদৰে নিৰ্ণয় কৰে চাওঁ আহক ইয়াত চাওক a:b=2:3 b:c=3:4 c:d=4:5 এতিয়া প্ৰথমতে চাওক ইয়াত কমন কি আছে b কমন আছে আৰু c কমন আছে গতিকে তাৰ মান কিটা চাওক b ৰ মান ইয়াত 3 আছে ইয়াতো 3 আছে c ৰ মান ইয়াত 4 আছে ইয়াতো 4 আছে তাৰ মানে ইয়াত একো কৰিবলগীয়া কামই নাই আৰু আপোনালোকে ডাইৰেক্ট টিক মাৰি দিয়ক আৰু a:b:c:d কিমান হ'ব 2 b ৰ মান 3 আপোনাৰ c ৰ মান 4 আৰু d ৰ মান 5 একেবাৰে ইজি নহয়নে বাৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ চি তা আপোনালোকে কৰি চাওকচোন প্ৰশ্নটো হ'ল যে a:b=5:6 আৰু b:c=6:7 ইয়াত আপোনাৰ a:b:c নিৰ্ণয় কৰিব লাগে আপোনালোকৰ হাতত 10 ছেকেণ্ডৰ সময় আছে 10 ছেকেণ্ডৰ সময়ত আপোনালোকে কওকচোন বাৰু কি হ'ব এইটো ঠিক আছে 10 সেকেন্ড হৈ গ'ল এটা আপোনালোকে নিশ্চয় পাৰিলে চাগে কাৰণ ইয়াত চাওক b ৰ মানটো একেই আছে ইয়াতো b ৰ মান 6 ইয়াতো 6 তেতিয়ালে একো কৰিবলৈ কাৰণেই নাই আৰু ডাইৰেক্ট পাতি দিলে হ'ল a ৰ মান 5 5 পাতি দিয়ক b ৰ মান 6 6 পাতি দিয়ক c ৰ মান 7 7 পাতি দিয়ক কাম খতম এইটো প্ৰশ্ন চাওক আগৰ নিচিনা নহয় কিন্তু একেবাৰে ইজি এইটো কেনেদৰে কৰে চাওঁ হওক তাৰ আগত প্ৰশ্নটো চাই লওঁ প্ৰশ্নটো কৈছে যে যদি a:b=c:d হয় তেন্তে ma + ncd / mb + nd হ'ব ইয়াত চাওক a:b c:d তাৰ মানে ইয়াত কি কৈছে a c ৰ সমান b আপোনাৰ d ৰ সমান আৰু আমাক উলিয়াব লাগে যে ma + nc / mb + nd এটা কাম কৰো আমি জানো যে a = c ইয়াতো a আছে ইয়াতো c আছে গতিকে আমি প্ৰথমতে এই c টো a কৰি দিওঁ ঠিক আছে আৰু আমি জানো যে b টো d ৰ সমান আৰু ইয়াত b আছে ইয়াত d আছে গতিকে আমি প্ৰথমতে এই d টোক b কৰি দিওঁ যদি আমি a টোক c যদি আমি c টোক a কৰি দিওঁ আৰু d টোক b কৰি দিওঁ তেতিয়া কি হয় চাওঁ হওক ma + n a mb + nb নহ'ব জানো ইয়াত আপোনাৰ কি কমন গৈ আছে ওপৰত a কমন গৈ আছে তলত b কমন গৈ আছে a কমন লৈ লওক আপুনি থাকিলে কিমান m + n / তলত b কমন লৈ লওক থাকিলে আপোনাৰ m + n এতিয়া m + n গুচি গ'ল থাকিলে কিমান a + b a/b ওলালনে একেবাৰে সহজ নহয় জানো এতিয়া চাওক এটোত এবাৰ আমি এটো c ৰ সমান a ধৰিম আমি যেহেতু জানো যে a সমান c আৰু c সমান a গতিকে এবাৰ যদি আমি c ৰ মান a ধৰিছিলো আৰু এতিয়া আমি a ৰ মানো c ধৰিব পাৰো গতিকে c ধৰি চাওঁ হওক c ধৰিলে হ'ব
MC প্লাছ NC বাই এতিয়া আমি ইয়াত ডিৰ মান অথনি বি ধৰিছিলোঁ এতিয়া আমি বিৰ মান ডি ধৰিম গতিকে MD প্লাছ ND এতিয়া আপোনাৰ ইয়াত চাওক চিটো কমন লৈ আনিলোঁ থাকিলে M প্লাছ N বাই ইয়াত আপোনাৰ ডিটো কমন লৈ আনিলোঁ থাকিলে M প্লাছ N এতিয়া M প্লাছ N গুচি গ'ল থাকিলে আপোনাৰ C বাই D গতিকে ইয়াৰ দুটা এনচাৰ হ'ব অপশ্যনটোৰ দুটাই শুদ্ধ F বাই বিও হয় আৰু C বাই ডিও হয় মই আপোনালোকক বুজাবৰ কাৰণে মই দুইটা অপশ্যন লৈ লৈছিলোঁ যে দুটাই শুদ্ধ হয় বুলি গতিকে A আৰু B দুইটাই শুদ্ধ হ'ব এই প্ৰশ্নটো চাগে মই কৰি নিদিলেও হ'ব এইটো আপোনালোকে নিজে উলিয়াব পাৰিব আপোনালোকে উলিয়াই চাওক মই ইয়াৰ কেৱল কাৰেক্ট এনচাৰটো কৈ দিছোঁ কাৰেক্টটো হ'ব আপোনাৰ D 1:2 হ'ব উলিয়াই চাওক যদি উলিয়াব নোৱাৰে তেন্তে মোক কমেণ্ট এটা কৰিব মই আপোনালোকক উলিয়াই দিম চেনেলটো ভাল লাগিলে লাইক এটা কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব কাৰণ মই আপোনালোকৰ মাজলৈ লৈ আনিম বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কুৱেশ্যন পেপাৰ লগতে তাৰ সমাধানৰ সহজ উপায় লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ চিলেবাছসমূহ ইয়াত আলোচনা কৰা হ'ব আজি কৰা টপিকটো ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন আগন্তুক অসম চৰকাৰৰ যি 26,000 পোষ্টৰ বাবে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ ৰিটেন টেষ্ট আছে তাৰ চিলেবাছৰ অন্তৰ্গত আৰু চিলেবাছত থকা অন্যান্য টপিকসমূহ আমি দিবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব ধন্যবাদ